hope all of you are doing very good. আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। মোৰ শেষৰ পাঠভিত্তিক ভিডিঅ'ত মই ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ পাঠ নং 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি সম্বন্ধে আলোচনা কৰিছিলোঁ। এই পাঠৰ লগত জড়িত মই ইতিমধ্যে 3টা ভিডিঅ' তোমালোকৰ আগত আগবঢ়াইছোঁ। আজি মই এই পাঠটোৰ শেষত থকা অনুশীলনীৰ যিখিনি প্ৰশ্ন সেই প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মন দি চাবা। প্ৰশ্নসমূহৰ উত্তৰ মই স্ক্ৰীণত দি দিম, তোমালোকে সেইখিনি নিজৰ নিজৰ বহীত টুকি ল'ব পাৰিবা। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া। ক, কৰ্কট ক্ৰান্তি কাক বোলে? মই ইতিমধ্যে তোমালোকক ইয়াৰ আগৰ ভিডিঅ'সমূহত কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি আদিসমূহৰ বিষয়ে তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ। তথাপিও তুমি যদি এই চিত্ৰটোলৈ চোৱা তেতিয়া দেখিবা কৰ্কট ক্ৰান্তি ৰেখা কোনডাল। গতিকে ইয়াৰ উত্তৰটোত হ'ব যে বিষুৱ ৰেখাৰ পৰা উত্তৰে 23.2 ডিগ্ৰী উত্তৰ অক্ষাংশত থকা অক্ষৰেখাডালকে কৰ্কট ক্ৰান্তি বোলে। আমি যিহেতু তোমালোকে যদি চিত্ৰটোলৈ মন কৰা তেতিয়া দেখিবা যে 23.2 ডিগ্ৰী উত্তৰ অক্ষাংশত যিডাল অক্ষৰেখা আছে সেই ৰেখাডালকে আমি কৰ্কট ক্ৰান্তি বুলি কওঁ। আৰু তাৰ ওপৰলৈ উত্তৰ ছাইডে তাৰ ওপৰতে কি আৰম্ভ হৈছে? উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰম্ভ হৈছে। গতিকে ইয়াৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা। দ্বিতীয় প্ৰশ্ন, তাপমণ্ডল 3টা কি কি? এতিয়া ইয়াৰ পাছতে আহিলে আমি পাইছোঁ আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ তাপমণ্ডল আছে। আৰু তোমালোকে যদি এই চিত্ৰটোলৈ মন কৰা তেতিয়া দেখিবা যে ইয়াত মই তাপমণ্ডলসমূহ অতি সুন্দৰকৈ তোমালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। গতিকে তাপমণ্ডল আমি 3টা পাইছিলোঁ। সেই 3টা তাপমণ্ডল হ'ল গ্ৰীষ্মমণ্ডল, তোমালোকে দেখিছাই, তাৰ পাছত হ'ল নাতিশীতোষ্ণ মণ্ডল আৰু একেবাৰে শেষত হ'ল শীতমণ্ডল। গ, অক্ষৰেখা কাক বোলে? এতিয়া আমি অক্ষৰেখালৈ আগবাঢ়োঁ। আমি কোনবোৰ ৰেখাক অক্ষৰেখা বুলি কৈছিলোঁ ইতিমধ্যে মই তোমালোকক বুজাই গৈছোঁ। তথাপিও তোমালোকৰ সন্মুখত মই এটা চিত্ৰ দাঙি ধৰিছোঁ। এই চিত্ৰটোত যিকেইডাল ৰেখা তোমালোকে দেখিবলৈ পাইছা সেই ৰেখাকেইডালেই হ'ল অক্ষৰেখা। অৰ্থাৎ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰকে আমি অক্ষৰেখা বুলি কওঁ। অৰ্থাৎ তুমি যদি চিত্ৰটোলৈ মন কৰা তেতিয়া দেখিবা যে বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰলৈও কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰিছোঁ আৰু দক্ষিণলৈও কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰিছোঁ। এই ৰেখাবোৰকে আমি অক্ষৰেখা বুলি কওঁ। ইয়াৰ পাছতে আহিলে ঘ, দ্ৰাঘিমা ৰেখা কাক বোলে? আমি অক্ষৰেখা ইতিমধ্যে দেখিছোঁৱেই। তোমালোকৰ সন্মুখত আন এটা চিত্ৰ আছে। সেই চিত্ৰটোত তোমালোকে দেখিবলৈ পাইছা দ্ৰাঘিমা ৰেখা। অৰ্থাৎ পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থা নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হৈছে। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। আমি আগতেও পাই আহিছোঁ। তোমালোকে চিত্ৰটোলৈ যদি ভালদৰে মন কৰা দেখিবা যে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি আমি কিছুমান ৰেখা কল্পনা কৰি লৈছোঁ। সেই ৰেখাবোৰকে আমি দ্ৰাঘিমা ৰেখা বুলি কওঁ। ইয়াৰ পাছৰ প্ৰশ্ন, গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম কিয় হয়? অৰ্থাৎ আমি আগতেও পাইছোঁ যে গ্ৰীষ্মমণ্ডলত কি হয়? উত্তাপৰ পৰিমাণ বেছি। ইয়াত সুধিছে কিয়? তোমালোকে চিত্ৰটোলৈ যদি মন কৰা তেতিয়া দেখিবা যে গ্ৰীষ্মমণ্ডল বিষুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণত আছে, হয়নে? বিষুৱ ৰেখাৰ ওচৰতে। আৰু আমি পাইছোঁ যে বিষুৱ ৰেখাত সদায় সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে, যাৰ ফলত সেই অঞ্চলটো অধিক গৰম হয়। গতিকে ইয়াৰ উত্তৰটো এনেদৰে লিখিব পাৰোঁ আমি যে বিষুৱৰ দুইফালে গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে। গতিকে এই অঞ্চল বা গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত? এইমাত্ৰ মই তোমালোকক কৈয়ে গ'লোঁ। তথাপিও তোমালোকে চিত্ৰটোলৈ মন যদি কৰা তেতিয়া দেখিবা
যে বিষুৱ ৰেখা গ্ৰীষ্মমণ্ডলত অৱস্থিত। একেবাৰে শেষৰটো প্ৰশ্ন, মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে? আমি পাইছিলোঁ যে আমাৰ পৃথিৱীখনলৈ যদি মন কৰোঁ, তোমালোকে চিত্ৰটোলৈ যদি মন কৰা দেখিবা যে কুমেৰু আৰু সুমেৰু বুলি আমি দুই মেৰু পাইছোঁ, হয়নে? এই অঞ্চল দুটাত কি হয় বুলি কৈছে, পানী গোট মাৰি বৰফ হৈ থাকে, অতিপাত ঠাণ্ডা হয়। কিয় হয় সেই কাৰণটোকে আমাক সুধিছে। গতিকে ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ যে মেৰু অঞ্চলত ছমাহকাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহকাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে। সেইবাবে অতিপাত শীতৰ বাবে এই মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে। মানে ইয়াত সূৰ্যৰ ৰশ্মি নপৰে বুলিয়ে ক'ব পাৰি, সেইবাবে সেই অঞ্চলত পানী গোট মাৰি বৰফ হৈ থাকে। গতিকে এইকেইটাই আছিল প্ৰথমটি অনুশীলনীৰ প্ৰথম প্ৰশ্নৰ উত্তৰসমূহ। তোমালোকে ভালদৰে মন দি এই প্ৰশ্নকেইটা চাবা, উত্তৰসমূহ আয়ত্ত কৰিবলৈ যত্ন কৰিবা আৰু বুজিবলৈ যত্ন কৰিবা। এতিয়া আহোঁ তাৰ পাছৰ প্ৰশ্নটোলৈ। ইয়াত কৈছে কেৱল উত্তৰ দিয়া, তোমালোকক মাত্ৰ উত্তৰটোহে দিবলৈ কৈছে। প্ৰথম প্ৰশ্ন, কৰ্কট ক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে? মানে কৰ্কট ক্ৰান্তি বুলি আমি যিডাল অক্ষৰেখাৰ কথা কৈছোঁ, সেইটো কোনটো গোলাৰ্ধত আছে? তোমালোকক মই পোনপ্ৰথমে এটা চিত্ৰ দেখুৱাই দিছোঁ। সেই চিত্ৰটো দেখিলে তোমালোকে নিশ্চয় ক'ব পাৰিবা যে কৰ্কট ক্ৰান্তি ৰেখাডাল উত্তৰ গোলাৰ্ধত অৱস্থিত বা উত্তৰ গোলাৰ্ধত কল্পনা কৰা হৈছে। তাৰ পাছৰ প্ৰশ্নলৈ আহোঁ, কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুক সংযোগ কৰিছে? তোমালোকে বেলেগ একোলৈ মন কৰিব নালাগে, তোমালোকে জাষ্ট গোলকটোলৈ মনত পেলাবা। তোমালোকে দেখিবা যে সেই গোলকটোৰ মাজেৰে এডাল দণ্ড পাৰ হৈ গৈছে, যি দণ্ডই উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰিছে। আমি সেই দণ্ডডালক পৃথিৱীৰ ক্ষেত্ৰত কি বুলি কৈছিলোঁ? তোমালোকৰ মনতেই আছে চাগে, সেইডাল হ'ল মেৰুদণ্ড। অৰ্থাৎ মেৰুদণ্ডই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুক সংযোগ কৰিছে। গ, গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে? এতিয়া মই তোমালোকক স্ক্ৰীণত এটা গোলক দেখুৱাইছোঁ। সেই গোলকটোত তোমালোকে কোৱাচোন যে উত্তৰ মেৰু বুলি আমি কোনফালে ক'ম, ওপৰ ফালে নে তল ফালে? তোমালোকে যদি মন কৰা তেতিয়া গম পাবাই যে গোলকৰ ওপৰ ফালে উত্তৰ মেৰু থাকে। ইয়াৰ পাছৰ প্ৰশ্ন, বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? আমি অক্ষৰেখা পঢ়িলোঁ, তাৰ লগতে অক্ষাংশ পঢ়িলোঁ, দ্ৰাঘিমা ৰেখা পঢ়িলোঁ, দ্ৰাঘিমাংশ পঢ়িলোঁ। মই অক্ষাংশ আৰু অক্ষৰেখা পঢ়োঁতে তোমালোকক কৈছিলোঁ যে বিষুৱ ৰেখাৰ মান বা অক্ষাংশ হ'ল 0 ডিগ্ৰী। এইটো এটা অতি মনত ৰাখিবলগীয়া কথা। একেবাৰে শেষৰটি প্ৰশ্ন হ'ল, তুমি কোন গোলাৰ্ধৰ বাসিন্দা? আমাৰ ভাৰত দেশখন গোলকত যদি তুমি চোৱা তেতিয়া দেখিবলৈ পাবা যে আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। গতিকে আমাৰ ভাৰতবৰ্ষখন যিহেতু উত্তৰ গোলাৰ্ধত অৱস্থিত, গতিকে আমাৰ অসম দেশখনো উত্তৰ গোলাৰ্ধত অৱস্থিত। গতিকে আমি ক'ব পাৰোঁ যে আমি উত্তৰ গোলাৰ্ধৰ বাসিন্দা। তাৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। ইয়াত কৈছে শুদ্ধটোত শুদ্ধ চিন দিয়া। তোমালোকক মই উত্তৰকেইটা কৈয়ে যাম, তোমালোকে মন কৰি যাবা। প্ৰথমটো কৈছে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে, ইয়াত 3টা অপশ্যন দিছে তোমালোকক, 90 ডিগ্ৰী, 0 ডিগ্ৰী আৰু 66 ডিগ্ৰী। এতিয়া মুখ্য দ্ৰাঘিমা ৰেখাৰ মান কিমান আছিলে? আমি পাইছিলোঁ ইয়াৰ উত্তৰটো হ'ব 0 ডিগ্ৰী। তাৰ পাছৰ প্ৰশ্ন, শীতমণ্ডলৰ অৱস্থান হৈছে, আমি ইতিমধ্যে পঢ়িয়ে গৈছোঁ, ক'ত আছিলে শীতমণ্ডলৰ অৱস্থান? মেৰু অঞ্চলত নে বিষুৱীয় অঞ্চলত? গতিকে তাৰ উত্তৰটো হ'ব মেৰু অঞ্চলত। ইয়াৰ পাছৰ প্ৰশ্ন, বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব? আমি পাইছিলোঁ মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তিৰ কথা। আমি কৰ্কট ক্ৰান্তি ৰেখাডাল পাইছিলোঁ উত্তৰ ফালে আৰু মকৰ ক্ৰান্তিডাল হ'ব দক্ষিণ ফালে। গতিকে ইয়াৰ
ডিগ্ৰীটো হ'ব 23/2 ডিগ্ৰী দক্ষিণ অক্ষাংশ। একেবাৰে শেষৰটোলৈ আগবাঢ়িছোঁ। 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব। তোমালোকে যদি দ্ৰাঘিমা ৰেখাৰ কথা যদি মন কৰা তেতিয়া গম পাবা যে মই এইখিনি কথা ইতিমধ্যে তোমালোকক কৈয়ে গৈছোঁ। গতিকে ইয়াৰ উত্তৰটো হ'ব যে 1 ডিগ্ৰীৰ মানে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব 360 দাঁত। আমি পাইছোঁ তোমালোকে যদি দ্ৰাঘিমা ৰেখাৰ পাৰ্টটো ভালদৰে মন কৰা চোৱা, মই মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকক মই সেইকেইটা ভিডিঅ'ৰ লিংক দি দিম। তোমালোকে যদি চোৱা তেতিয়া গমেই পাবা এই প্ৰশ্নকেইটাৰ উত্তৰ। তাৰ পাছৰ একেবাৰে শেষত 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ক, বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি? বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে যিটো তাপমণ্ডল বিস্তৃত হৈ আছে সেই তাপমণ্ডলটোৰ নাম গ্ৰীষ্মমণ্ডল। বিষুৱ ৰেখাৰ ওচৰত থকা যিটো তাপমণ্ডল আছে সেইটো। তাৰপাছত খটো হ'ল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে? সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে ক'ত পৰে? মেৰু অঞ্চলত আমি পাই আছিলোঁ আৰু সেই অঞ্চলত আমি শীতমণ্ডল বুলি কওঁ। আৰু সেই শীতমণ্ডলত কি হয়, যিহেতু সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে সেইবাবে সেই অঞ্চলত সাগৰৰ পানী গোটা অৱস্থাত থাকে বা বৰফ হৈ থাকে। গতিকে আজি মই তোমালোকৰ লগত এই পাঠৰ লগত জড়িত যিখিনি অনুশীলনী প্ৰশ্ন সকলোখিনি আলোচনা কৰি দিলোঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে স্ক্ৰীণত পাই যাবা। তোমালোকে পাঠটি ভালদৰে পঢ়িবলৈ যত্ন কৰিবা। যিখিনি চিত্ৰ দিয়া হৈছে সেই চিত্ৰখিনি ভালদৰে আয়ত্ব কৰিবা আৰু নিজৰ বহীত অংকন কৰিবলৈ চেষ্টা কৰিবা যাতে সেই উপাদানসমূহ ভালদৰে তোমালোকৰ মনত থাকে। আজিৰ বাবে ইমানেই। তোমালোক সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল। সকলো ভালে থাকা।